সম্পূৰ্ণ আন্ধাৰ কৰি দিছে। কেমেৰাখন দেখুৱাব সমগ্ৰ পৰিৱেশ। মই তিনিচুকীয়া চহৰখনৰ মধ্যস্থলতে, আৰু এই মধ্যস্থলটো এতিয়া সম্পূৰ্ণ আন্ধাৰ। ইয়াৰ দোকান পোহাৰ ব্যৱসায় বাণিজ্য সম্পূৰ্ণ আন্ধাৰ। আমি দেখুৱাব বিচাৰিছোঁ যে ব্লেক আউট পালিত হৈছে, আৰু ব্লেক আউট পালিত হোৱাৰ কাৰণে আচলতে সম্পূৰ্ণ ব্যৱস্থাটো সম্পূৰ্ণ আন্ধাৰ কৰি দিছে। ইতিমধ্যে ইয়াৰ যিসকল স্থানীয় নাগৰিক আছে তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰো দুটা কথা আমি সুধিবলৈ আমি চেষ্টা কৰিম যে এই ব্লেক আউটৰ সম্পৰ্কত তেখেতসকলে কি ভাবে, তেখেতসকলে কেনেধৰণৰ ব্যৱস্থা কৰে। আমি এজন ওচৰলৈ আহিছোঁ। क्या बोलेंगे अभी? बहुत अच्छा लग रहा है, ब्लैकआउट हो गई है, बढ़िया है। लेकिन कुछ की बिल्डिंगों में लाइटें जल रही है, वो गलत है, उनको बंद सोचना चाहिए था। এই আচলতে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ব্লেকআউটটো অতি প্ৰয়োজন, আৰু এনে অতি প্ৰয়োজনীয় থকা ব্লেকআউটটো পালন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি ব্লেকআউট পালন কৰিছে, লাইটটো জ্বলাই আছে কেলে? চৰি, এই আচলতে এচাম মানুহৰ অদূষিতাৰ ফলতো আচলতে বিভিন্ন ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এনে পূৰ্ণ সময়ত আমি এটাই কথা দেখুৱাব বিচাৰিছোঁ, সমগ্ৰ তিনিচুকীয়া চহৰখন এতিয়া সম্পূৰ্ণ আন্ধাৰত নিমজ্জিত হৈছে। আৰু যি চাইৰেন, এই চাইৰেনৰ শব্দত আচলতে সমগ্ৰ পৰিৱেশটো এইটোৱে বুজোৱা হৈছে ৰাইজক সচেতন হ'বলৈ আহ্বান জনাইছে। এনেদৰেই